বাই। নমস্কাৰ বন্ধু বান্ধৱীসকল তথা বয়োজ্যেষ্ঠসকল, আজি আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি যিহেতু জন্মাষ্টমী, আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকক সকলোকে ভগৱানে ভালে কুশলে সকলোকে ৰাখক, এয়াই মোৰ কামনা। আজি জন্মাষ্টমী যিহেতু আমি আজি এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া নামঘৰলৈ যাবলৈ বুলি কাপোৰ চাদৰ এখন ইস্ত্ৰি দি লৈছোঁ। চাদৰখন বৰ কটমচ হৈ যায়, সেইবাবে পিন্ধিবলৈ অকণমান দিগদাৰ, সেইকাৰণে ইস্ত্ৰি দি লওঁ বোলো। তাকে এতিয়া মোৰ আধা আধি ওলাই হৈয়ে গ'ল। এতিয়া ওলাই মেলি ধুনীয়াকৈ যাম আৰু মানুহজনো ওলাইছে যাবলৈ বুলি। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলো দেখা পাব কিনো কৰোঁ। তো এতিয়া মই ওলাই ল'লোঁ যাবলৈ বুলি। গৰমটো যিমানহে দিছে একদম পগলা লাগি গৈছেগৈ, ইমানেই গৰম। কেনেকেনো থাকিম, কাপোৰ পিন্ধি কেনেকৈ আছোঁ। এই গৰমত একদম মাইকী মানুহবোৰে বুজি পায় আৰু ইমান গাল কাপোৰ পিন্ধিব লাগে, গৰমটো সহ্য কৰিব থাকিব লাগে। তো এতিয়া আমি নামঘৰ পালোহি, এতিয়া নামঘৰতে বহি আছোঁ, ইয়াৰ লগতে খুৰীও বহি আছে। গৰমটো যিমান দিছে একদম গৰমত কিবা লাগি গৈছে আৰু তাতে এখন কাপোৰ যিগালহে পিন্ধিবলগীয়া হৈছে। ইমান গাল কাপোৰ পিন্ধিও আকৌ গাৰ ওপৰত মেৰিয়াবলগীয়া হৈছে চেলেং চাদৰখন, তেনেকুৱা লাগিছে। তো এতিয়া আমি বাজনী ঘৰলৈ আহিলোঁ, ঘৰৰ পৰা আহোঁগৈ বুলি। এতিয়া বাজনী ঘৰত আছোঁ, ঘৰৰ পৰা আহোঁগৈ আমিও। তো এতিয়া আমি ঘৰলৈ আহিলোঁ একদম কিবা লাগি আছিলে, ইমানেই গৰম লাগিছিলে। যোনটো ব্লাউজ পিন্ধিছিলোঁ সেইটো অকণমান দীঘল আছিলে, সেয়ে এতিয়া মই বেলেগ এটা ব্লাউজ পিন্ধি সলাই ল'লোঁ ব্লাউজটো। ইয়াত দেখিছে ইমান গৰমতো ইমান দীঘল কাপোৰ কেনেকৈ পিন্ধো, কোলা পিন্ধিব নাপায় বুলি ভাবিয়ে নিপিন্ধিছিলোঁ, কিন্তু এতিয়া উপায় নাই, পিন্ধিব লাগিবই, ইমান গৰমতো থাকিব নোৱাৰি। তো এতিয়া আমি আকৌ নামঘৰলৈ যাবলৈ বুলি ওলালোঁ এনেকৈয়ে। এতিয়া আমি তেন্তে যাওঁ, বাই বাই। এতিয়া প্ৰসাদো গোটালে, সেয়ে এতিয়া আমি আকৌ ঘৰলৈ উভতিম আৰু। তো এতিয়া আমি ঘৰ পাইছোঁহি, এতিয়া বাজিছে 1:30 বাজিলে। এতিয়া আৰু সোমাওঁ, বহুত ভাগৰ লাগিছে। আজিৰ ভিডিঅ'টো ইমানেই, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। তো বাই বাই, গুড মৰ্ণিঙেই হ'ল আৰু।